গঠন কৰা আজি 4.5 বছৰ হ'ল আমি এটাই বিচাৰিছিলোঁ আমাক শান্তি লাগে আৰু সেই শান্তিটোত আমি উপকৃত হ'ব পাৰিলোঁ এতিয়া আমি ধৰক যিমান ৰাতি হ'লেও টাউনত গ'লে আমাৰ কোনো প্ৰব্লেম নাই আমি শান্তি পাইছোঁ আৰু আমি যিমান দিনলৈকে জীয়াই থাকিম আমি ইউপিপিএলত সদায় সাপোৰ্ট কৰি থাকিম ইউপিপিএল জিন্দাবাদ নমস্কাৰ হয় আজি ওদালগুৰি টাউনৰ যি 5 নম্বৰ আৰু 6 নম্বৰ ৱাৰ্ডৰ আমাৰ ভৈৰাকুণ্ড সমষ্টি আৰু 36 নং ধনশিৰি সমষ্টি আমাৰ দুই এজন ইউপিপিএল আগৰ কৰ্মকৰ্তা আছিলে আৰু নতুনকৈ বেলেগ দলৰ পৰা আমাক আজি প্ৰায় 40 জনে যোগদান কৰিছে যদিও আমাৰ ইউপিপিএলৰ কৰ্মকৰ্তা আছিলে মানে কিবা কিবি দুখত অলপ বহি আছিলে তেখেতসকলে আজি পুনৰবাৰ জইন হৈ সক্ৰিয়ভাৱে কাম কৰিম বুলি কথা দিছে তাৰ কাৰণে মই ভাল লাগিছে আৰু তেখেতসকলে সেইটো কাৰণে ভাল পাইছে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত বৰ্তমান বিটাৰৰ শান্তি আহিছে আৰু সকলো দিশতে তেখেতে যিখিনি উন্নয়নমূলক কাম কাজ কৰি আছে যিখিনি তেখেতে বৰ্তমান বিটাৰ চিফ হিচাপে যিখিনি মিছন ভিজন যিখিনি কাম কৰিছে সকলো জাতি জনগোষ্ঠী তেখেতে মানে তেখেতক ভাল পাইছে আৰু আশা ৰাখিছে তেখেতে আকৌবাৰ বিটিআৰত তেখেতে চিফ হৈ পেলাই আকৌ সকলো জাতি জনগোষ্ঠীক লৈ শান্তি তেনেকৈ বজাই ৰাখিব পাৰে আৰু সকলো জাতি জনগোষ্ঠীক লৈ উন্নয়নমূলক কাম কৰি আগবাঢ়ি যাব পাৰে হেতুকে তেখেতসকলে কামনা কৰিছে আৰু আমিও প্ৰতিশ্ৰুতি দিছো আমাৰ দায়িত্ব বিটিআৰ সকলো যিখিনি জাতি জনগোষ্ঠী আছে 26টা জাতি জনগোষ্ঠী আছে আমি একেলগে থাকি শান্তি আমি স্থাপন কৰি আমি আগবাঢ়ি যোৱাটো আমাৰ লক্ষ্য আৰু সকলো জাতি জনগোষ্ঠী আমাৰ সংবিধানক যি তেখেতসকলে পাবলগীয়া সেইটো বৰ্তমান বিটিআৰ চৰকাৰ সকলো জাতি জনগোষ্ঠীক ইকুৱেল ৰাইট ইকুৱেল জাষ্টিচ ইকুৱেল ডেভেলপমেণ্ট যাতে প্ৰদান কৰে আৰু আমি প্ৰদান কৰিব লাগিব সেইটো কাৰণে আমি যুঁজি আছো আৰু তেনেকৈ যুঁজি যাম আৰু হেতুকে যাতে আমি কৰিব পাৰো এইটো লক্ষ্যৰে আজি মহিলাসকলে দলিবলৈ আহি ইউপিপিএলক আকৌবাৰ জয়যুক্ত কৰিম প্ৰমোদ বড়োক তেখেতক আকৌবাৰ বিটিআৰ চিফ বনাব তেখেতসকলে সাজু তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেখেতসকলে কৈছে আৰু তেনেকৈ বহু আমাৰ মহিলাসকল জইনিং কৰিবলগীয়া আছে তো তেখেতসকলে সহায় আগবঢ়াব তাকে মই কামনা কৰিছো থেংক ইউ